নমস্কাৰ গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰঞ্জিত অসম। বহুত দিনৰ মূৰত এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগলৈ আহিছোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, চ' আপোনালোকে চাগে পাহৰিয়ে গৈছে। চ' আজি আপোনালোক মনত পেলাই দিবলৈ মই আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত আহিছোঁ। আজি মই আচলতে এটা ঠাইলৈ আহিছোঁ। ঠাইখন আচলতে মই দেখাম এতিয়া। ঠাইখন আমাৰ ঘৰৰ পৰা কিছু কাষতে হয়, বেছি দূৰ নহয়। ঠাইখনৰ নাম হৈছে আচলতে ভুটিয়াপুখুৰী। ইয়াত বহুতে আহিছে আৰু বহুতে অহা নাই। চ' বিশেষ তেনেকৈ একো নাই ইয়াতে দেখুৱাবলগীয়া। চ' এটা পুখুৰী আছে, এই পুখুৰীটোৰ কাৰণে ঠাইখন আচলতে অলপ বিখ্যাত। ভুটিয়াপুখুৰী নামটো শুনিলে অলপ ভুটিয়া হেন লাগে, হৈছেনে? ভুটিয়াপুখুৰী। চ' মই দেখাম এতিয়া আপোনালোক চাব। আচলতে এই ঠাইখনে হৈছে ভুটিয়াপুখুৰী। চাওক, ধুনীয়া কৰি মেৰামতি কৰি ৰাখিছে। চাইডফালে আপোনাৰ খিৰিকীৰ লগত বান্ধি দিছে আৰু কাষত কিছুমান ঘৰো আছে। চাওক ধুনীয়া, আৰু আপোনালোকে ইয়াতে আহিলে ভালে পাব, বেয়া নাপায়। চাওক ধুনীয়া আপোনাৰ। আৰু মই গাইজ, এতিয়া মই কিছু তলত আহিছোঁ। এই ওপৰৰ পৰা তললৈ নামি আহিলোঁ। এতিয়া চিৰিৰ কাষত বহি আছোঁ। চ' মই চালোঁ, ইয়াতে ধুনীয়া লাগিছে। আপোনাৰ মাছ আছে, বহুত মাছ আছে। মই আপোনালোক ভিডিঅ'ত দেখাম এতিয়া। সৰু সৰু মাছ আছে, বহুত ধুনীয়া। আৰু আমাৰ বেয়া কথা হ'ল, আমি একো খোৱা বস্তু নানিলোঁ মাছকেইটাৰ কাৰণে। চ' এতিয়া মাছকেইটা বেয়া পাইছে নেকি, মোৰ কাষত অহা নাই। চ' মই ভিডিঅ' কৰি আছোঁ, কিন্তু এটা দুটা কাষত আহিছে, কিছুমান ঠাইত গোট খাই আছে। চ' মই এতিয়া হাতটো পানীৰ তলত, আৰু মাছবিলাক আহে নাই। মই এইটো টেষ্ট কৰি চাওঁ মোৰ হাতটো খাবৰ কাৰণে। চাওক, নাই পলাইছে, চব পলাই গ'ল। আৰু এই 1 টকাটো দেখা পাইছে নাই? কোনোবাই 1 টকা পেলাই থৈ দিছে তলত। আৰু এইবিলাক আপোনাৰ খলা চাকি কিবা কিবিবিলাক পৰি আছে, এইবিলাক আচলতে পেলাব নালাগে পানীত। আৰু ধুনীয়া চানৰ আপুনি কিবাটো চাওক, এইয়া পানী কিমান পৰিষ্কাৰ, চাওক কি চাফা পানী। মোৰ হাতটো চাওক, এই আপোনালোকে দেখা পাইছে নাই মই নাজানো, কিন্তু ইয়াতে কিছুমান বহুত ডাঙৰ ডাঙৰ মাছ আছে। মই দেখা পাই আছোঁ, এইবিলাক জাপ মাৰিছে চাওক, কাৰণ ইয়াৰ মাছবিলাক নাখায়। আৰু চ' মাছবিলাক ডাঙৰ হৈছে। এই চাওক কিমান ডাঙৰ ডাঙৰ মাছবিলাক দেখা পাইছে নাই? মই দেখিছোঁ কিন্তু। চ' গাইজ, ভুটিয়াপুখুৰীত দেখুৱাব লগা এইখিনিয়ে আছিল। বিশেষ তেনেকৈ নাই, মই আগতে কৈছোঁ। ভুটিয়াপুখুৰীত আচলতে মাত্ৰ পুখুৰী আছিল, আৰু এই পুখুৰীটোৰ কাৰণে ঠাইখন বিখ্যাত। ভুটিয়াপুখুৰী, কিবা এটা ৰহস্য আছে বোলে এই পুখুৰীখনত। এই লকডাউনৰ পিছত সৃষ্টি হৈছে ভুটিয়াপুখুৰীটো। আগৰ পৰা আছিলে, কিন্তু ধ্যান দিয়া নাছিল। কিন্তু লকডাউনৰ পিছত কি হ'ল, মানুহৰ ফকাছত আহি গ'ল। চ' এই ঠাইখন হৈছে ভুটিয়াপুখুৰী। আৰু এতিয়া মই ইয়াৰ পৰা ওলাম আমি, তাৰপিছত আপোনালোকক আৰু এখন ঠাই দেখাই আছোঁ। চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। চ' ভুটিয়াপুখুৰীৰ ধাৰাটো, ভুটিয়াপুখুৰীৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।